আজি পবিতৰালৈ ঘূৰিবলৈ যাওঁ। কি কি আছে পবিতৰাত চাবলৈ। আমি এতিয়া আহি পাইছোঁ জাষ্ট পানীখেতি হাটশিলা মন্দিৰ। কিবা মিটিং হৈছে ইয়াতে চাবতো সময় নাই এতিয়া আমাৰ হাতত টাইম নাই যাব লাগে এতিয়া গাড়ীত এতিয়া পেট্ৰল খতম হৈছে অলপ পেট্ৰল ভৰাই লওঁ তাৰপিছত ওলাই যাওঁ অলপৰ কাৰণে খুৰাই বাচি গ'ল ক'ৰ পৰা আহি যায় এইবোৰ গৈ আছোঁ আৰু 100 কিলোমিটাৰ আছে গাড়ীটো ৰখাব নেকি ভাবিছিলোঁ কিন্তু নৰখালা বাচিলোঁ দে যেনে তেনে আহি পালো দিয়া গোবৰ্ধন ব্ৰিজটো পালো অলপ আহি পালো
গোবৰ্ধনত জাম হয়ে খেনটা ইমান জাম হয় নহয় বাপৰে বাপ। जाम बाप रे बाप। পবিতৰা পাম আৰু বেছি নহয় আৰু আধা ঘণ্টা লাগিব আৰু কিমান কিলোমিটাৰ হ'ব আৰু 20 কিলোমিটাৰমান আছে আৰু পাই যাম আৰু বেছি সময় নাই আৰু। Perfect. নতুনকৈ নিৰ্মাণ কৰি আছে, ৰং চং কৰিলে বহুত ধুনীয়া দেখা পাব। আহি পালোঁ দিয়া আৰু মায়ং থানা পালোঁ আৰু বেছি নহয় আৰু 10 মিনিটমান লাগিব। ভিডিঅ'টো নাকাটাকৈ চাই থকা, অলপ বাকী আছে। ফাইনেলি আহি পালোঁ দিয়া পবিতৰা আৰু 2 মিনিটমান লাগিব। ভিতৰলৈ সোমাই আছোঁ, ভিতৰটো লাষ্ট লাগি শেষলৈকে চোৱা। আহি পালোঁ দিয়া। কি আছে এতিয়া চাওঁ, ভিতৰলৈ সোমাওঁ পাৰ্কলৈ, কি আছে কি নাই আপোনালোককো দেখাম, চাই থাকক আগলৈ। হাই বুলি কোৱা অলপ পাৰ্কলৈ যাওঁ ৰক, দেখি কি আছে কি নাই আপোনালোকৰ। চাই ল'ব পৰা।
10 মিনিটমান ৰখোঁ আৰু ঘৰলৈ যাওঁ আৰু ডিম্পু ব্লগছে পুৰা এনি টাইম খেলা चूड़ी जो खन के हाथों में है चूड़ी जो खन के हाथों में याद मुझे भी आने लगी हल्दी की হাই দোস্ত আমি ওলাই আহিলোঁ তাৰমানে বাহিৰত এতিয়া এই 5টা বাজে আৰু তাৰমানে ইয়াৰ পৰা ওলাওঁতে ৰাতি হৈ যাব চাগে বাই বাই সমাপ্ত এতিয়া হা